মোহনগঞ্জ নামৰ এখন গাঁৱত শ্যামলাল নামৰ এজন বুঢ়া মানুহ নিজৰ পুত্ৰ মুকেশ আৰু বোৱাৰী কাজলৰ লগত বাস কৰিছিল। মুকেশ সদায় নিজৰ দেউতাক প্ৰপাৰ্টিটো নিজৰ নামত কৰি দিবলৈ কয় আৰু কাজল মুকেশ খেতিত গুচি যোৱাৰ পিছত শ্যামলালক বহুত কথা শুনায় আৰু তেওঁক বহুত দিগদাৰিও দিয়ে। শুনক দেউতা, আপোনাৰ সদায় সদায় কৰা নাটক আমি আৰু সহ্য কৰিব নোৱাৰোঁ। আপুনি এয়া কওক, সকলো জমি মোৰ নামত কেতিয়া কৰিব? নহ'লে আমি আপোনাক ঘৰৰ পৰা ওলাই দিম। তাৰপিছত ঘূৰি ফুৰিব গাঁৱত অকলে অকলে, কোনেও নুসুধিব আপোনাক। আৰে পুত্ৰ, মই মৰাৰ পিছত সকলো জমি তোমাৰেতো হ'ব। তেতিয়াহ'লে এতিয়াৰ পৰাই সদায় জমি জমি কৰি কিয় দিগদাৰ দিয়া মোক? চাওক দেউতা, আপোনাৰ সদায় সদায় কৰা ড্ৰামা আৰু সহ্য কৰিব নোৱাৰোঁ। ভালকৈ কওক, আমাক জমি দিব নে আমি আপোনাক আজিয়ে ঘৰৰ পৰা ওলাই দিওঁ? নিজৰ বোৱাৰীৰ এনেকুৱা ৰূপ শ্যামে আগত কেতিয়াও দেখা নাছিল। সেইবাবে সি কাজলক ভয় খাই গোটেই জমিখিনি মুকেশৰ নামত কৰি দিয়াৰ কথা ক'লে। কিন্তু কাজল এডভকেটৰ লগত লগ কৰি বৰ চালাকিৰে গোটেই জমি নিজৰ নামত কৰাই ল'লে। চোৱা, এতিয়া জমিটো তোমাৰ বা দেউতাৰ নামত নাই, মোৰ নামত আছে। তুমি যদি মোৰ লগত ঘৰত থাকিব বিচাৰা তেতিয়াহ'লে দেউতাক ঘৰৰ পৰা ওলাই দিয়া, নহ'লে মই দুয়ো পুত্ৰ আৰু দেউতাক ঘৰৰ পৰা ওলাই দিম। কাজলৰ কথা শুনি মুকেশ ভয় খাই গ'ল আৰু নিজৰ দেউতাক ঘৰৰ পৰা ওলাই দিলে। এতিয়া শ্যামলাল গলি গলি ঘূৰি ভিক্ষা কৰি নিজৰ জীৱন যাপন কৰে আৰু সি যি পইচা পায় সি সেইবোৰক নিজৰ ঔষধ আৰু ভৱিষ্যতৰ বাবে জমা কৰি থয়। আৰে, এওঁতো কজৰী ভনী হয়। এওঁৰ ঘৰ মোৰ ঘৰৰ ওচৰতে হয়। আপুনি কোন হয় আৰু এওঁৰ এনেকুৱা অৱস্থা কেনেকুৱাকৈ হ'ল? আপুনি দেখা নাপায় নেকি মাইকী মানুহজনী জ্ঞান হেৰুৱাই পৰি আছে আৰু আপুনি ইয়াতে এইবোৰ কি সুধি আছে? আগত এওঁক ভাল কৰি দিয়ক। ডক্টৰ কজৰীৰ চিকিৎসা কৰিলে আৰু অলপ দেৰি পিছতে কজৰীৰ জ্ঞান আহিল। এতিয়া কজৰী ডক্টৰ আৰু শ্যামলালক ধন্যবাদ জনালে আৰু শ্যামলালক নিজৰ ঘৰত নিজৰ পুত্ৰৰ লগত লগ কৰাবলৈ লৈ গ'ল। চাওক বাবা, এইখন পুতলিত আমাৰ পূৰ্বপুৰুষে দিয়া গুটি আছে, যি দি আমি খেতি কৰোঁ। এই গুটিবোৰ চমৎকাৰী হয়, যি বহুতে ভাল আৰু সোনকালে খেতি হোৱা বীজ হয়। এয়া দি যি খেতি কৰিব সেয়া বহুত সোনকালে হৈ ৰেডি হৈ যাব। এয়া দি যিয়ে খেতি কৰিব সেয়া বহুত সোনকালে ডাঙৰ হৈ যাব। শ্যামলাল এতিয়া সেই গুটিৰ পুতলিটো লৈ গ'ল, কিন্তু সি সেই পুতলিটোৰ কোনো বিশেষ মাহাত্ম্য বুজি নাপালে। সেইবাবে সি সেইটোক নিজৰ জোলাত থৈ দিলে। কজৰীয়ে কৈছিল তাইৰ এয়া গুটি দি যি ইচ্ছা সেয়াই খেতি কৰা যায় আৰু সেয়া বৰ দ্ৰুতগতিত হ'ব। এতিয়া মই কণীৰ বাকলি দি কণীৰ খেতি কৰিম আৰু গাঁৱৰ সকলো কণী বিক্ৰেতাৰ ওচৰত কণী বিক্ৰী কৰি বহুত পইচা ৰোজগাৰ কৰিম। আৰে বাহ, বৰ ভাল লাগি আছে, চব কাম হৈ গ'ল। এতিয়া চাওঁ কণীৰ খেতি কেতিয়ালৈকে ৰেডি হৈ যায়, তেতিয়ালৈকে অলপমান শুই লওঁ। শুনক ভাইটি, আপুনি মোৰ পৰা কণী কিনিব নেকি? কিয়? কালিলৈকেতো ভিক্ষা কৰিছিল, আজি কণী বিক্ৰেতা হৈ গ'ল হা? সেই বেপাৰীজন শ্যামলালৰ পৰা কণী নিকিনিলে আৰু সেইবাবে শ্যামলাল বৰ চিন্তাত পৰি গ'ল। কিন্তু শ্যামলাল হাৰ নামানিল আৰু সি বেলেগ দোকানদাৰৰ ওচৰলৈ গ'ল আৰু তেওঁলোকক কণী দেখালে। সিহঁতৰ মাজৰ পৰা কিছুমান দোকানদাৰ তাৰ সকলো কণী কিনি ল'লে। এয়া দেখা পাই শ্যামলাল বৰ ভাল পালে। ঐ শ্যামলাল, আমি আপোনাক বহুত দিনৰ পৰা চাই আছোঁ। তুমি আমাৰ বিজনেছ বন্ধ কৰাই দিবা নেকি? আজিৰ পিছৰ পৰা তুমি ইয়াতে দোকান নুখুলিবা। কিয় নুখুলিম মই দোকান? তোমাৰ দেউতাৰ ঠাই হয় নেকি এইখন? যেতিয়া মই সকলোতকৈ সুস্বাদু কণী বিক্ৰী কৰোঁ সেইবাবেতো সকলোৱে মোৰ দোকানত আহে। এনেও মোৰ কণী খালে মানুহৰ বহুত লাভ হয়, কাৰণ এয়া খেতিৰ কণী হয়। শ্যামলালৰ কথা শুনি তাতে থিয় হৈ থকা সকলো দোকানদাৰ জোৰে জোৰে হাঁহিব ধৰিল আৰু ইটোৱে সিটোক ক'লে, খেতিটো কণী হয় জানো? তেতিয়া শ্যামলাল সকলোক লৈ গৈ নিজৰ খেতি দেখালে। তেতিয়া চবে আচৰিত হৈ গ'ল। আৰে শ্যামলাল দাদা, আমিতো ঠাট্টা কৰি আছিলোঁ আপোনাৰ লগত। আমি জানিছিলোঁ
কি আমাৰ শ্যামলাল দাদাৰ নিজৰ জমি আছে। হা 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 হা। আচ্ছা দাদা, এয়া কওক, আমাৰ নিচিনা দোকানদাৰক কণীবোৰ কিমান পইচা দি বিক্ৰী কৰিবা? শ্যামলাল গম পাই গ'ল কি সিহঁতে মিলি তাৰ চাপলুচি কৰি আছে, কিন্তু তাৰো কণীৰ বিজনেছ বঢ়োৱাৰ বাবে মানুহৰ প্ৰয়োজন আছিল। সেইবাবে সি সকলোৰ কথা ৰাজি হৈ গ'ল। এতিয়া তাৰ বিজনেছ ভালদৰে চলিব লাগিল। এতিয়া সি অকল কণীৰ খেতি কৰিছিল আৰু মানুহ আহি তাৰ পৰা কণী কিনি লৈ যায়। সি এতিয়া বৰ ভাল থাকে। তেতিয়াই হঠাতে এদিনাখন, আমি ইয়াতে পইচাৰ বাবে চিন্তা কৰি আছো আৰু তোমাৰতো আমাৰ পৰা গুটি লৈ লাভে লাভ হৈ গ'ল। ওলোৱা চব পইচা আৰু যোৱা ইয়াৰ পৰা। শ্যামলাল কজৰী আৰু তাৰ পুত্ৰক বুজোৱাৰ বহুত চেষ্টা কৰিলে। চোৱা কজৰী, মই তোমাৰ সহায় কৰিছিলোঁ, যাৰ বিনিময়ত তুমি নিজৰ ইচ্ছাত মোক এয়া গুটি দিছিলা। মই খোজা নাছিলোঁ তোমাৰ পৰা। সেইবাবে এতিয়া এইবোৰ মোৰ হয়। তোমাৰ এইবোৰৰ ওপৰত কোনো অধিকাৰ নাই। শ্যামলালৰ কথা শুনা পাই কজৰীয়ে নিজৰ ভুল বুজি পালে আৰু তাই তাৰ পৰা ক্ষমা খুজি উভতি গুচি গ'ল। এতিয়া শ্যামলাল আনন্দৰ লগত কণীৰ খেতি কৰি সেইবোৰক বিক্ৰী কৰে। কাজল যেতিয়া শ্যামলালৰ কথা গম পালে, তেতিয়া তাই মুকেশৰ লগত তাক ঘৰত উভতাই লৈ যাবলৈ আহিল। কিন্তু শ্যামলাল সিহঁত দুজনক গালি পাৰি ভগাই দিলে আৰু অকলেই আনন্দত থাকি সমাজ সেৱা কৰে।